নমস্কাৰ, ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহক আমি মাল্টিমিটাৰ কেনেধৰণে ব্যৱহাৰ কৰে মই তাকে দেখাবলৈ চেষ্টা কৰোঁ। আহক। এটা আমাৰ ডিজিটেল মাল্টিমিটাৰ, ইয়াৰ এইটো নেগেটিভ ফ্লক্স, নেগেটিভ ইয়াত লিখা আছে, আৰু এইডাল পজিটিভ ফ্লক্স। আৰু আমাৰ ডিজিটেল মাল্টিমিটাৰৰ আমাৰ ভাগবিলাক থাকে, এইফালে মই লিখি দেখাই আছোঁ। এইটো আপোনাৰ ভি আৰু তলত ডট 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 থাকে এটা চাইড, আৰু আপোনাৰ সেইফালে আছে ভি, এইটো বেকা কৰি তাৰমানে অল্টাৰনেটিভ লাইন, আৰু এইফালে থাকে এটা এম্পিয়াৰৰ আমাৰ চিনবিলাক এনেকৈ আছে। ফাৰ্ষ্ট মই তাত থকা ডায়েগ্ৰামখিনি আঁকি লৈছোঁ যাতে বুজোৱাত সহজ হয়। আমাৰ এইটো থাকিলে আমাৰ ওম, এইটোত আমাৰ ৰেজিষ্টেঞ্চৰ কাৰণে, এইটো হ'ল আমাৰ ডায়ডৰ। তাৰপিছত এইফালে আমাৰ এইটো বাজাৰ মুড বুলি কয়, যিটো কণ্টিনিউটিটো আমাৰ চেক কৰিব পাৰি। আৰু বাছ এইফালে আছে আমাৰ এইটো ফ্ৰিকুৱেঞ্চিটো চেক কৰিব পাৰি। এইটো ফ্ৰিকুৱেঞ্চিৰ HFE। আমাৰ আজি এইখিনিৰ ওপৰতে আমি বিশেষ আলোচনা কৰিম। এইটো হ'ল আমাৰ যিটো আমাৰ লিখা আছে এইটো ডিচি ভল্ট হ'ল আমাৰ যিবিলাক বেটাৰী থাকে, বেটাৰী বা ডাইৰেক্ট কাৰেণ্ট বুলি কয়। ডিচি ভল্টটোক আচলতে ডাইৰেক্ট কাৰেণ্ট বুলি কয়। যিটো বিলাক বেটাৰীৰ তাৰ ভল্টেজ তাৰ পজিটিভ আৰু নেগেটিভ চেক কৰিব পাৰি। এইটো আমাৰ 200 আমি লৈছোঁ। আমাৰ এইটো মোবাইলৰ বেটাৰী আমি চেক কৰি পেলাই মই দেখাই দিম তাৰ কি হেৰি আছে, কিমান ভল্ট আছে। এইটো ধৰা কোনো হেৰি নাই। এইটো আমাৰ দেখিছে 3 কিবা ভল্ট এটা ওলাইছে, 3.1 ভল্ট। এইটো মাইনাছ চিটো আগত আছে, তাৰমানে আমাৰ পজিটিভ আৰু নেগেটিভ বেটাৰীটো উল্টা হৈ আছিলে। প্ৰক্সডাল লগত উল্টা হ'লেও বিশেষ একো অসুবিধা নাই। আমি গম পাম যে বেটাৰীটোৰ পজিটিভ কোনটো চাইড, নেগেটিভ কোনটো চাইড। এইটো আমি চাইড কৰি দিলোঁ। নেক্সট আমি আৰু এটা বেটাৰী আনি দেখাই দিছোঁ, বুজাত তেতিয়া সহজ হ'ব। এইটো আমি লগাই লওঁ। এই চাওক 3.3 ভল্ট, 32 ভল্ট আছে এইটো বেটাৰীত। তেনেধৰণৰ আমাৰ যি বেটাৰী নহওক আমি চেক কৰিব পাৰোঁ। আপোনাৰ ইনভাৰ্টাৰৰ বেটাৰী হওক, গাড়ীৰ বেটাৰী হওক, কোনো হেৰি নাই। বেটাৰী এইটো যিটো আমি জানিব লাগিব যে বেটাৰীটো কিমান ভল্টৰ। এইটো আমাৰ 12 ভল্টৰ বেটাৰী। এইটো আমাৰ 12 ভল্টৰ, যিটো আমাৰ মিনি UPS 3 CFL থাকে এইটো বেটাৰী। আমাৰ এইটো প্লাছ, এইটো মাইনাছত আমি ধৰি দিছোঁ। চাওক এইটো ভল্টেজটো কিমান আছে, 10। এইটো বেটাৰীত 12 ভল্টৰ বেটাৰী, কিন্তু বৰ্তমান ইয়াত চাৰ্জ নাই কাৰণ 10 ভল্ট শ্ব' কৰি আছে। তেনেধৰণৰ আমাৰ বেটাৰীৰ পৰা আমি চেক কৰিব পাৰোঁ। এইটো আমাৰ হৈ গ'ল। বাকী এবাৰ আমাৰ নেক্সট আহিলে AC ভল্ট, যিটো আমাৰ ঘৰত যিবিলাক আছে ছাপ্লাই হৈ, সেইবিলাক চব AC ভল্ট। আমাৰ জানেই প্ৰায় ইলেক্ট্ৰিচিয়ানবিলাক, আমাৰ 240 ভল্টত আমাৰ ঘৰৰ যিবিলাক বস্তু আছে, কম্পনেণ্ট আছে, এইবিলাক চব অপাৰেটৰ হয় 220, 240 তেনেধৰণৰ। আমাৰ ঘৰৰ ফেন হওক, LED লাইট হওক, এইবিলাক আমাৰ ঘৰৰ যিটো কাৰেণ্ট ছাপ্লাই আছে, কাৰেণ্ট ছাপ্লাইটো আমাৰ যিহেতু 200ৰ ওপৰত আছে, সেইকাৰণে আমি 700 ছেট কৰি লৈছোঁ। মাল্টিমিটাৰটো 700 চেক কৰি লৈ আমাৰ এই যিটো আমাৰ বৰ্ড আছে, এইটো বৰ্ডৰ মই জাষ্ট 3 পিন টপটো আঁকি দিছোঁ। ইয়াৰ আমাৰ কি চিষ্টেমত কেনেকৈ চেক কৰোঁ, আমাৰ ভল্টেজ বৰ্ডখনলৈকে লাইনটো আছে নে নাই, প্লাগটোলৈকে লাইনটো। এইটো প্লাছ মাইনাছৰ কোনো কথা নাই, যিকোনো এটা বক্সত সোমাই দিলে। এইটো প্লাগটোত মোৰ লাইন আছে দিয়া, কাৰেণ্ট ছাপ্লাই হৈ আছে, মই দেখাই দিছোঁ বাৰু সোমাই। এইটো চাওক, এইটো চাওক 211, 18, 218, 19 তেনেকুৱা ধৰণৰ আমাৰ ভল্টেজ আহিছে। 221 তেনেকুৱা ধৰণত আমাৰ ভল্টেজটো যিহেতু আপ ডাউন হৈ থাকে কাৰেণ্টটোৰ, সেইটো হিচাপত আমাৰ মিটাৰত উঠি থাকিব। ঠিক তেনেদৰে গোটেইখিনি বস্তু উঠি থাকিব। এইটো আমাৰ AC-টো আমাৰ হৈ গ'ল। এইবাৰ আহিলে আমাৰ এম্পিয়াৰ। আমাৰ এম্পিয়াৰটো আপোনাৰ বুজাবলৈকে অলপমান হেৰি হয়, মই দেখাই দিছোঁ। এইটো আমাৰ বেটাৰী। আমাৰ বেটাৰী এইটো ওপৰত কিন্তু পজিটিভ আৰু এইটো নেগেটিভ দি পেলাই আমাৰ এইফালেদি আমাৰ এটা বাল্ব লগাই দিলোঁ।
বাল্ব এটা লগাই দি ইয়াতে আমাৰ মাজত কাট কৰি দিলোঁ। কাট কৰি দি আমাৰ দুডাল প্ৰক্স ওলাই আহিল, এই কানেকশ্যন দুটা ওলাই আহিল। এই কানেকশ্যন দুটাত আমাৰ এম্পিয়াৰটো আমি তাত হেৰি কৰি লগাই আমি দুয়োটা মূৰত যদি ধৰোঁ, ইয়াত এই দুটা মূৰত যদি আমি তেনেকৈ ধৰোঁ, আমাৰ ইয়াতে মিটাৰত তেনেধৰণত শ্ব' কৰিব বস্তুখিনি, কিমান এম্পিয়াৰ আমাৰ বাল্বটো খাই আছে সেইটো আমি গম পাম। নেক্সট আহিল আমাৰ ডায়ড, ডায়ড নহয়, এইটো আমাৰ ৰেজিষ্টেঞ্চ। এইটো আমাৰ ৰেজিষ্টেঞ্চৰ আমি চেক কৰিব পাৰোঁ, যিটো আমাৰ মোৰ তাতে আছে। মই ৰেজিষ্টেঞ্চ মই লগে লগে আপোনালোকক পৰালৈকে বস্তুখিনি প্ৰেক্টিকেল কৰি দেখাই আছোঁ, যিটো সম্ভৱ সহজতে আছে। এইটো আমাৰ ৰেজিষ্টেঞ্চ, এইটো ৰেজিষ্টেঞ্চ এতিয়া আমি ভাল নে বেয়া সেইটো আমি চেক কৰিম। চাওক, মই ৰেজিষ্টেঞ্চৰ ফাৰ্ষ্ট তলৰ প্ৰক্সতে লগাইছোঁ, যিহেতু আমাৰ এইটো চাওক অলপ একো শ্ব' কৰা নাই। তাৰমানে এই ৰেজিষ্টেঞ্চটো আমাৰ 20 ohmতকৈ বেছি আছে। দিলোঁ আমাৰ 200 ohmলৈকে দিলোঁ, তাত 2000 ohm আমি লগালোঁ। লগত 322 ohmৰ এইটো ৰেজিষ্টেঞ্চ। আমি তেনেধৰণৰ আমি ৰেজিষ্টেঞ্চবোৰ চেক কৰোঁ। এইটো হ'ল আমাৰ ডায়ডটো, আমাৰ যিটো ডায়ডৰ এইটো উচিত। আৰু লগতে কণ্টিনিউটি মোডটো আমাৰ ডায়ডত, সেইটো মোডত আমাৰ যি ধৰকচোন আমাৰ তার লাইনৰ তার বা তেনেকুৱা ধৰণৰ যিবিলাক কানেকশ্যনৰ সেইটো আমাৰ চেক কৰিব পাৰি। যদি ধৰক এডাল লাইনৰ তার বহুত দীঘল, তেওঁক মাজত ক'ৰবাত ছিঙি থাকিব পাৰে, ভালে থাকিব পাৰে, সেইটো বস্তু আমি চেক কৰাৰ কাৰণে এই মই আপোনাৰ LED চেক কৰিব পাৰি। এই মই LED এটা লৈছোঁ আমাৰ কণ্টিনিউটি মোডত লৈ পেলাই, চাওকচোন LED আমাৰ LEDটো জ্বলি উঠিছে, তাৰমানে আমাৰ LEDটো আমাৰ ভালে আছে। এই কণ্টিনিউটি মোডত আমাৰ LEDবিলাকো চেক কৰিব পাৰি। মই আৰু এই এইটো কেপাচিটাৰ অলপ টাইমৰ কাৰণে ইয়াত কিবা নাম্বাৰ শ্ব' কৰিব। যদি কেপাচিটাৰটো মোৰ ভালে আছে, যদি বেয়া আছে তে মোৰ কেপাচিটাৰটো শ্ব' নকৰে। চাওক, মোৰ অলপো শ্ব' কৰা নাই, তাৰমানে এই কেপাচিটাৰটো মোৰ বেয়া আছে। মই দুফালে লগাই চালোঁ, মোৰ কেপাচিটাৰটো বেয়া আছে, সেইকাৰণে একো কোনো ধৰণৰ নাম্বাৰ শ্ব' কৰা নাই। এতিয়া আহক আমি আৰু চাওঁ, এইটো LED লাইট। আমাৰ যিটো দীঘল ঠেং থাকে সেইটো আমাৰ পজিটিভ, আৰু যিটো সৰু এইটো নেগেটিভ। এই চাওক, লাইটটো আমাৰ জ্বলি উঠিছে। এই চাওক, অলপ গম পায় আৰু ভাল কৰি বেছি গম নাপায়, যিহেতু কেমেৰা ইমানখিনি ঢুকি পোৱা নাই। আমাৰ LED লাইট কণ্টিনিউটি মোডত ৰাখি পেলাই, আমাৰ বাজাৰ মোড কণ্টিনিউটি মোডত ৰাখি পেলাই আমাৰ LEDও চেক কৰিব পাৰি। তেনেধৰণৰ বস্তু আপোনাৰ ডায়ডটো তাত চেক কৰিব পাৰি। আমি এবাৰ কণ্টিনিউটি মোডতে এবাৰ এই তার এডাল ফ্লেক্সিবল তার আমি এডাল চেক কৰি দেখাম। চাওক, মই ৰঙা দুডাল লৈছোঁ, ৰঙাডালে লৈছোঁ। এই দুডাল আমি কানেকশ্যন, চাওক নাম্বাৰ দেখাইছে। এইটো বাৰ্জাৰত আমাৰ চাউণ্ড কৰি আছে, কিন্তু এৰি দিলোঁ। এই চাওক, আমাৰ তাৰমানে এই ৰঙা যিডাল তার আছে ৱেৰডাল, সেইডাল মানে আমাৰ ক'তো বেয়া হোৱা নাই, আমাৰ এইডাল চলাব পৰাতে বা ভালে আছে। যিটোত আমাৰ তৰংগ ছিষ্টেমৰ এটা বেণ্ড লগা চিন আছে, সেইটো আমাৰ ফ্ৰিকুৱেঞ্চি চেক কৰাৰ কাৰণে লাগে, য'ত আমাৰ ফ্ৰিকুৱেঞ্চিটো চেক কৰোঁ। আৰু নেক্সট হ'ল HFE2ত হ'লে আমাৰ ট্ৰেঞ্জিষ্টৰবোৰ চেক কৰিব পাৰি, যিটোত আমাৰ ট্ৰেঞ্জিষ্টৰবোৰ আপোনালোকে জানে চাগে তিনিখন তাৰ লেগ থাকে। এইটোৰ কাৰণে মই এক্সট্ৰা কৰি ভিডিঅ' এটা বনাম, নহ'লে এইটো ভিডিঅ'তে একেলগে হ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। ধন্যবাদ।